ৰেডি কালি এতিয়া আপোনাৰ কালেকশ্যন কৰিছিলে যে আপোনাৰ তিতাবৰ বোকাখোলা বৰা গাঁৱৰ ইটাখলিৰ কাৰণে তেওঁলোকে কালি আপোনাৰ কালেকশ্যন কৰিলে। কালি কিমান কালেকশ্যন কৰিলে আপোনালোকে? কালি আমি 2টা বজাৰ পৰা ৰাতি 10টা বজালৈকে কালি কিমান কৰিলে? 16,840 টকা কালেকশ্যন কৰিলোঁ। কালি তিনিআলিৰ পৰা আমাৰ বয়ৰা মছজিদৰ ওচৰলৈকে এইখিনি মিলাই আপোনালোকে ইমানখিনি কালেকশ্যন কৰিলে? ইমানখিনি কালেকশ্যন কৰিলোঁ। তাৰপিছত আকৌ আজি কৰা হ'ল। আজি কিমান কৰিলে? আজিখিনি মিলাই আজি মিলাই কওক আপোনালোকে। আজিখিনি মিলাই টোটেল আমাৰ এতিয়ালৈকে হৈছে আজিখিনি মিলাই কিমান হৈছে? টোটেল হৈছে আমাৰ 20,100 টকা। তাৰ উপৰি আকৌ এতিয়া নতুনকৈ উঠিছে মানে এতিয়া ৰিচেণ্ট আকৌ দিছে। আমি এইখিনি হিচাপ কৰাৰ পিছত নতুনকৈ কোনে দিছিলে আপোনালোকৰ? এনে কৈ দিয়ক কোনে দিছে। আমাৰ বোকাখোলাৰ চুৱেবা বুলি কয়, তেওঁ টোটেল 1,500 টকা দিছে। যোৱাকালি তেওঁৰ কাৰণে দোৱা কৰিব, সকলোৱে আশীৰ্বাদ কৰিব। তাৰপিছত জুপিহঁতৰ ঘৰ যোৱাকালি দিছে 1,000 টকা আৰু আজি দিছে 500 টকা। তেওঁলোকৰ কাৰণে দোৱা কৰিব সকলোৱে। আৰু এইপিনে ফিউজ আনচাৰী ঘৰ মানে কিছুমান বস্তু দিছে আৰু আজি 500 টকা দিছে। এইপিনে ভণ্টি তেওঁ যিমানখিনি পাৰে সহযোগ কৰি মেলি তাৰ মাজত তেওঁ 200 টকা দিছে। কালি দিনটো তেওঁলোকে আপোনালোকে কেইগৰাকী ঘূৰিলে কালি? কালি আমি তাৰ পৰা ৰাতি 10টালৈকে আমি 6গৰাকী হৈছে। 6-7 গৰাকী হ'ল ছোৱালীজনী লগৰ হ'ল বোলে। 6-7 গৰাকী আমাৰ গোটেই এখন মানে গাঁৱৰ হৈ আমি 7 গৰাকী মহিলাহে ওলাই গৈছিলোঁ। গোটেই গাঁৱৰ হৈ আৰু এজন পুৰুষ তেওঁলোক ওলাই গৈছিলে। আৰু যিজন পুৰুষ আমাৰ লগত গৈছে তেওঁৰ নিজৰ বিজনেছ আছে, বিজনেছ ক্ষতি কৰি আমাৰ লগত মানে গোটেই 2টা বজাৰ পৰা ৰাতি 10টালৈকে আমাৰ লগত ঘূৰি আছে। তেওঁ নিজৰ গাড়ী মানে হেৰি কৰি বন্ধ কৰি বিজনেছ বন্ধ কৰি। এইটো খুব ভাল কাম হৈছে। দোকানী আছে, দোকানো বন্ধ কৰি গোটেইগৰাকী আৰু সিমান এটা সুস্থ নহয় আৰু ধৰিবা গোটেই হ'লে কাম কাজৰে। টোটেল আমাৰ এতিয়ালৈকে আৰু NGO ফালৰ পৰা আমাক দিছে। কি NGO এইটো? তেওঁলোকে আমালৈ এতিয়া 2,000 টকা পঠিয়াইছে। টোটেল আমাৰ এতিয়ালৈকে হ'ল 24,000। তেওঁলোকক ধন্যবাদ দিয়া গৈছে। আৰু আপোনালোকৰ বাকীখিনি দিয়া হৈ গ'ল ন? টোটেল কিমান ক'লে আপোনালোকে ধৰি লওক? আপোনাৰ 24,500 টকা হাতত জমা আছে। তাৰ ভিতৰত আমি 12 ঘৰ মানুহক সম্পূৰ্ণ বস্তু দি যিখিনি পইচা থাকি যায় তাত মিলাই পেলাই আমি মেলামতি যিখিনি বানক্ৰান্ত মানুহ আছে তেওঁলোকক আমি যিমানখিনি পাৰোঁ কাপোৰ চাপোৰ মিলাই মেলি আৰু এতিয়া এওঁলোকৰ গাঁৱত আপোনাৰ যিমানখিনি বান হৈছিলে 12গৰাকী মানুহৰ কাৰণে আপোনাৰ তেওঁলোকে বহুত বস্তু পইচা পাতিৰ পৰা খৰচা কৰি আপোনাৰ কিমানখন পৰিলে আপোনাৰ এঘৰ বস্তু এঘৰ কাৰণে আপোনাৰ হেৰি পৰিছে 1400 মানে 22টা বস্তু পৰিছে। 22টা বস্তু দিয়া কথা এঘৰ কাৰণে। 1400 কিমান কৈছিলে? এইটো নহয়, এইটো মিলাব লাগিব ন। আপুনি এঘৰ কিমান টকা কিমান কি পৰিছে? কি পৰিছে এঘৰ কাৰণে? এঘৰ কাৰণে চাউল 5 কেজি, 5 কেজি, পাইজোন চাউল, আলু 2 কেজি, পিঁয়াজ 1 কেজি, ৰচুন 100 গ্ৰাম, মিঠা দালি 1 কেজি, পুবালি 1 লিটাৰ, চয়াবিন এপোৱা, হালধি পাউডাৰ 100 গ্ৰাম, বিস্কুট 2 পেকেটকে, আমুল তাজা 1 লিটাৰ, চিৰা 1 কেজি, চেনি 1 কেজি, ডিম 10টা, মেক্স 1 পেকেট, আটা 1 কেজি আৰু ৰিফাইন তেল আধা লিটাৰ, পানী বটল। আপোনাৰ তাৰমানে এইখিনি আপোনাৰ এঘৰৰ কাৰণে পৰিছে। এনেকুৱাকে আপোনালোকে দিব ধৰি লওক 12 ঘৰ মানুহৰ কাৰণে। তাৰ উপৰিও এইকেইটা বস্তু আমাৰ মানে উঠিছে। এইকেইটা বস্তু আপুনি এক্সট্ৰাকে উঠিছে। এক্সট্ৰাকে আমাৰ কলগেট, ডেটল, চাৰ্ফ, পৰি, নিমখ এইবোৰ কিছুমানে আপোনালোকক এনেকে বস্তুও দিছে আৰু ধৰি লওক মিলাই দিছে আৰু এঘৰৰ পৰা সম্পূৰ্ণ এটা 5 কেজি চাউল, ৰিফাইন তেল, মিঠাতেল আৰু কি এঘৰৰ পৰা দিছে আলু পিঁয়াজ ধৰি লওক কিছুমান ধৰি লওক এনেকুৱা হৈছে এতিয়া ধৰি লওক আপোনালোকৰ চৰকাৰে ইমানখিনি কৰিব পৰা নাই। মাইকী মানুহ কেইজনীয়ে ওলাই পেলাই 6জনী ওলাই পেলাই এখন গাঁৱৰ মাইকী মানুহ 6জনী ওলাই পেলাই ইমানখিনি যে কৰিছে আপোনালোকৰ তাৰ কাৰণে বহুত ধন্যবাদ। আৰু ইমানখিনি কাম এটা ডাঙৰ MLA কৰিব পৰা নাই, বহুতখিনি কৰা নাই বাৰু ধৰি লওক কম কৰিছে। কিন্তু ক'ৰবাত যদি কৰিছ নাজানো, কিন্তু কিছুমান জেগাৰ মানুহ তেনেকৈ অহা নাই, চাব নাই অহা। আমাৰ এবাৰ এইখিনি মাইকী মানুহে চাইছে ধৰি লওক আমাৰ ধৰি লওক গাঁৱত সেই 12 ঘৰ মানুহ আছে, সেই 12 ঘৰৰ কাৰণে কিছু মানুহ নাই অহা, দিছে ক'ৰবাত এপোৱা চাউল দিছে,
আধা কিলো ধৰি লওক বুট দিছে, তেনেকৈ দিছে। কিন্তু আপোনালোকে বহুত ভাল কাম কৰিছে। অকল আমি গাঁৱৰ বুলি নহয়, গাঁও বুলি নহয়, আপোনালোকে যিখিনি পাৰিছে সেইখিনি কৰিছে। বা শিৱসাগৰ ফালেও বহুতখিনি হৈ আছে। কিন্তু আপোনালোকে যিখিনি পাৰিছে, আমাৰ এতিয়া যিখিনি পইচা থাকি গ'ল, হয়, তাৰ ভিতৰত আমি মেলা মাটিত যিমানখিনি দিব পাৰোঁ, কাৰণ মেলা মাটিটো আমি এনেকৈ টোপোলা হিচাপে এইপিনে আপোনালোকে ইমান দিব নোৱাৰে, ইমানখিনি কৰিব নোৱাৰে আপুনি। এটা বস্তু দি য'ত যাতে মানুহখিনি যিখিনি মানুহ বনাই খুৱাইছে তাতে আমি মুঠকে বস্তুখিনি দি দিম। আপোনালোকে যে গাঁৱৰখিনি আৰু যদি পইচা আমাৰ তাত বাচি যায় তেতিয়া আমি শিৱসাগৰলৈ যিমানটো পাৰোঁ দিম বুলি আশা কৰিছোঁ। এনেকৈ যদি আপোনালোকে সকলোৱে নিজৰ নিজৰ গাঁৱৰখিনি মাইকী মানুহ ওলাই আহক, সকলোৱে নিজৰ গাঁও শিৱসাগৰ হওক, নাজিৰা হওক, মেলামাটি হওক, ওচৰৰ মানুহে ওলাই আহক, আহি পেলাই এনেকৈ ধৰি লওক প্ৰত্যেকে এনেকৈ নিজৰ নিজৰ সমষ্টিত নিজৰ নিজৰ গাঁৱত দিব চেষ্টা কৰক। প্ৰথম কথা আপোনালোকে নিজৰ গাঁৱত দিয়ক। গাঁৱতো হ'ব পাৰে, কালি পৰি আপোনাৰো হ'ব পাৰে, কালি মোৰো হ'ব পাৰে। আজি যিটো পৰিস্থিতি হৈছে সেই হিচাপে আমি যিমানটো পাৰোঁ আমি শিৱসাগৰলৈ দিবলৈ চেষ্টা কৰিম। আৰু নহয়, শিৱসাগৰলৈ আমি এতিয়া কাপোৰ কানি পঠিয়াওঁ। নিজে নিজে যদি এনেকৈ পায়, ধৰি লওক কোনোবা মেলামাটি আছে, মেলামাটিৰ ওচৰৰ গাঁৱৰ মানুহ আহি পেলাই এনেকৈ দিয়ক। এওঁলোকে যেনেকৈ কৈছে, তেওঁ বোকাখালাৰ মানুহখিনি এনেকৈ কৰিছে, এইগৰাকী মানুহবিলাকে তেনেকৈ আপোনালোকে শিৱসাগৰৰ ওচৰৰ মানুহ আছে, ওচৰৰ পানী নোহোৱা জেগা মানুহ, আপোনালোকে তেনেকৈ ওলাই আহক। ইহঁতৰ লেখীয়া এওঁলোকৰ লেখীয়া আপোনালোকে আগবাঢ়ি আহি পেলাই এনেকৈ নিজৰ গাঁৱত এনেকৈ দিয়ক। তেতিয়া আৰু ভাল হ'লহেঁতেন। হয়, কিছুমান ধৰি লওক তেনেকৈ ওলাবলৈ টান পায় বা আহিব নোৱাৰে, কিবা কৰ্ম থাকে, নিজৰ কৰ্ম থাকে, কিছুমান কাম বন থাকে, বহুতে নোৱাৰে। ঠিক আছে, আপোনালোকে তেনেকৈ বহুতখিনি ওলাই আহিলে, তাৰ কাৰণে দোৱা কৰিব, ধন্যবাদ। তেনেকৈ আগলৈ তেনেকৈ আপোনালোকে তেনেকৈ আগলৈ আগবাঢ়ি থাকক, তেনেকৈ আগবাঢ়ি থাকক সকলোৱে। তেনেকৈ সহযোগ কৰিব লাগে। এই ভিডিঅ'টোৰ দ্বাৰা তাৰমানে কি চৰকাৰক অনুৰোধ, এওঁলোকক আগবঢ়াই নিয়াৰ কাৰণে ধৰি লওক আপোনালোকে অকণ আগবঢ়াই দিয়ক। তাৰ লগতে আমাৰ এতিয়া ক্লাব যিটো NGO আছে, NGO আমাক সহায় কৰিছে, তেওঁলোকলৈও অনুৰোধ কৰিছোঁ যাতে আমাক প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকো মানে এইখিনি পদক্ষেপ ল'বলৈ যাওঁতে সহযোগ আগবঢ়ায় আমাৰ লগত। সকলোৱে আগবাঢ়ি আহক, এওঁলোককো দিয়া যাব, তলত নম্বৰ দিয়া যাব, আপোনালোকে ফোন নম্বৰ লৈ পেলাই কথা পাতিব, এওঁলোকৰ লগত কণ্টেক্ট নম্বৰ কথা পাতি পেলাই আপোনালোকে যোগাযোগ কৰিব। এওঁলোকৰ লেখীয়া যদি মাইকী মানুহ আৰু ওলাই আহে, আমাৰ ধৰি লওক অসমখন আৰু উন্নতি হ'ব, আৰু ভাল হ'ব আগতকৈ। গতিকে আপোনালোকৰ এইখিনি কৈ মই মোৰ সামৰণি মাৰিলোঁ।